হাই হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি মই যাবলৈ ওলাইছোঁ কোচগাঁও। আমি সকলোৱে জানো আজি গুৰুজনাৰ তিথি, সেয়েহে তাত গুৰুজনাৰ তিথি উপলক্ষে এভাগ ভাওনা পতা হয়, কালিয়া দমন ভাওনা। তো মই তাকে চাবলৈ যাবলৈ ওলাইছোঁ। তেন্তে ব'লকচোন যাওঁ। এয়া মই ওলাই আহিলোঁ। মই যিভাগ ভাওনা চাবলৈ যাবলৈ ওলাইছোঁ, মই জনামতে এভাগ ভাওনা এবাৰ চালে তিনিবাৰ চাবই লাগে। বাকীটো দোকান চোকান চব বন্ধই, কাৰণ চব মানুহ ভাওনা চাবলৈ ওলাই গৈছে। খুব ধুনীয়া লাগে, খুব ভাল পৰিৱেশটো। ৰাতিপুৱাও আহিছিলোঁ মই চাকি জ্বলাবলৈ। তালৈ গ'লে মানে আহিব মন নাযায়, ইমানেই ধুনীয়া পৰিৱেশ। আৰু আপোনালোকক সেইকাৰণে দেখুৱাব বিচাৰিছোঁ। কলিয়া কানাই বজোৱা মোহন বেনু যমুনা কপাই বংশীৰ সুৰে নাচে হাহে চঞ্চলা ৰাধাই ঢৌ তুলি নাচে যমুনাই ঢৌ তুলি তুলি নাচে যমুনাই। Hallelujah.
গোপিনী আউলি বাউলি গোকুলৰ গোপিনী আউলি বাউলি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি কানাই বাঁহী বজাই নিশাৰ ৰাতি ৰাধাই শুনে গান পাতি পাতি গোকুলৰ গোপিনী আউলি বাউলি। বহুত ভাল লাগিল ভাওনাভাগ চাই। আপোনালোকৰ কেনেকুৱা লাগিল জনাব। বহুত ৰাতি হ'ল আৰু স্কুলো আছে কাইলৈ, টোপনিও আহিছে। তো আজিলৈ বাই বাই। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব।